এটি নতুন অনুভৱ লৈ কি সূত্ৰ প্ৰয়োগ কৰিম? নিউটনৰ গতিসূত্ৰত গতি আছিল যদিও মগজুৰ গতি কম বাবেই ধৰিব নোৱাৰিলোঁ মই। প্ৰতিফলন প্ৰতিহৰণৰ পাকবোৰে মেৰাই ধৰোঁতেই তুমি সৰিৰ পৰা আপেলটো হৈ ধৰা দিছিলা। এতিয়া বুটলি থমেই নে তোমাৰ সৈতে আৱিষ্কাৰ কৰিম নতুন সূত্ৰ? মই ভালপোৱাৰ পদ্ধতি আৱিষ্কাৰ কৰিলোঁ। ভাবিলোঁ কিমান ভালপোৱা লৈ তোমাক ভালপোৱাৰ প্ৰস্তাৱ দিলে দুগুণ ভালপোৱা হৈ উভতি আহিবা মোৰ ফালে। মাধ্যাকৰ্ষণ শক্তি ব্যৱহাৰ কৰি তোমাক নিজৰ ফালে টানিম। এয়া মোৰ অদ্ভুত পৰিকল্পনা। প্ৰতিফলনৰ সূত্ৰ প্ৰয়োগ কৰি তোমাৰ ঘৰত দেখুৱাম মোৰ এখনি ধুনীয়া ছবি। তোমাৰ দেউতাৰাই পোহৰৰ সহায় লৈ মোৰ হৃদয়খন জমিব লওঁতেই মই অস্বচ্ছ পদাৰ্থ হৈ থিয় দিম। প্ৰেমেৰে আৱৰা যদিও হৃদয়খনত দুখবোৰো বিয়পি আছে। তুমি সেই আপেলটো হৈয়ে আছা। বুটলা মানুহো অজস্ৰ। বিজুলীৰ গতিবেগ লৈ তোমাক আনিব যাওঁতেই মেঘৰ চিঞৰে ভয় খুৱাব মোক। তথাপিও বৰষুণ ভাল পাওঁ যেতিয়া অলপ সহ্য কৰিবও লাগিব। সূত্ৰবোৰে পকাব খোজে মোক। কি সূত্ৰ ক'ত প্ৰয়োগ কৰোঁ জানিবলৈ মোৰ মগজুৰ ভাৰসাম্যতা কম। তথাপি জ্ঞানৰ সৈতে ঘৰ্ষণ কৰি অলপ শক্তি উৎপন্ন কৰোঁ। তুমি তাতে ৰৈ থাকা। মই নতুন সূত্ৰ আৱিষ্কাৰ কৰি আহি আছোঁ। কাৰণ তোমাৰ দেউতাৰো এক নুবুজা সমীকৰণ।